ন সেইকাৰণে দশৰথক চেলুট মাৰো নিজৰ বুলি দশৰথ মানে আমাৰ ই ৰামচন্দ্ৰ বাপেক কিয় চেলুট মাৰ চাব দেই দশৰথৰ 3জনী ঘৈণীয়েক এজনীয়ে পাত্তা নিদিলে 2জনী আছে 2জনীয়ে পাত্তা নিদিলে আকৌ এজনী আছে আৰু আটাইকেইজনী নিদিলে মণিবক বিয়া পাতিব পাৰিছে ৰ না মই যিটো বুজিছোঁ ময়ো কম দিনৰ ভিতৰতে দশৰথকে চেলুট দিব লাগিব মোহন আপা চাহ তই ইমিডিয়েট গৈ মণিৰ কাণত কথাটো পেলা দশৰথৰ কথা তাৰ 3জনী ঘৈণীয়েকৰ কথা হ'ব চাহ লগত এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতিব লগা আছিল কক ছাৰ আমাৰ মানুহৰ চকু কেইটা মিনিংলেছ কথা কিছুমান সুধি নাথাকিবহে নহয় ছাৰ মিনিংফুল কথা ঈশ্বৰৰ সৃষ্টিত কিছুমান যুক্তি আছে ছাৰ আমাৰ চকু দুটা হাত দুখন ভৰি দুটা কিডনী দুটা ঈশ্বৰে এই কাৰণেই দিলে যদি আমাৰ এটা পাৰ্ট কিবা কাৰণত ডেমেজ হয় যাতে ইটো পাৰ্টেদি আমি ঠেকাৰ কাম চলিব পাৰোঁ আল্টিমেট মানুহৰ জীৱনত 2 সংখ্যাটোৰ এটা মহত্ব আছে ছাৰ সেইবোৰ কথা মোক কিয় শুনালে এই কাৰণেই শুনাইছোঁ ছাৰ যে মানুহৰ জীৱনত যে 2টা বস্তুৰ প্ৰয়োজন আছে সেই কথাটো আপুনি সমৰ্থন কৰে নে নকৰে কিয় নকৰিম সেইটো আৰু সুধিব লাগে নেকি থেংক ইউ ছাৰ খালি সময়ত আপুনি এই বিষয়টোৰ পৰা ফালৰি কাটি নগ'লে ভাল পাম ছাৰ ৰ'বচোন ৰ'ব এই কথাত আকৌ বেলেগ পাক আছে নেকি নাই ছাৰ দশৰথৰ শপত কি দশৰথৰ শপত ভগৱান ৰামচন্দ্ৰ থাকোঁতে আপুনি দশৰথৰ শপত খালে যে নাজানো থাকে ঘপকে তেখেতৰ নামটো মুখত আহি গ'ল ছাৰ 2 সংখ্যাৰ মুহূৰ্তটো কেৱল মনত ৰাখিলে হ'ল থেংক ইউ रहा नहीं जाता तड़प ही ऐसी है ना नहीं नहीं, सुके सुके सुके